নমস্কাৰ মই তোমালোকৰ মাজলৈ আকৌ আহিছো এটা নতুন টপিক লৈ হেতু হৈছে ভয়েস চেঞ্জ অফ ইম্পেৰেটিভ সেন্টেন্স মই অলৰেডি ইন্টাৰেক্টিভ সেন্টেন্স অফ ভয়েস চেঞ্জ কেনেকৈ কৰে তাৰ ওপৰত ভিডিও বনাই আপলোড কৰি দিছো তোমালোকে নিশ্চয় চাবা বুলি মই আশা কৰিলো এতিয়া পলম নকৰি আহাচোন আমি ইম্পেৰেটিভ সেন্টেন্স অফ ভয়েস চেঞ্জ কেনেকৈ কৰো শিকো এতিয়া ইম্পেৰেটিভ সেন্টেন্স মানে কি ইম্পেৰেটিভ সেন্টেন্স মানে হৈছে হেবোৰ সেন্টেন্স যোনবোৰে আদেশ দিয়ে উপদেশ দিয়ে অনুৰোধ কৰে এনেকুৱা ধৰণৰ যোনটো মিনিং বুজায় হেবোৰ হৈছে আমাৰ ইম্পেৰেটিভ সেন্টেন্স যেতিয়া আমাৰ যদি ইম্পেৰেটিভ সেন্টেন্স দিয়া থাকে আৰু তাত যদি ভয়েস চেঞ্জ কৰিব লাগে তেতিয়ালে আমাৰ আগৰ যোনবোৰ ভয়েস চেঞ্জ কৰা নিয়ম তাতকে অকমান বেলেগ হ'ব হেতুকে আমি শিকোৱা হা এতিয়া মই কেইটামান ইম্পেৰেটিভ সেন্টেন্স লিখি থৈছো ওপেন দ্য গেট ক্লোজ দ্য ডোৰ send him come here go there sit down তো এই দুই ধৰণৰ বাক্য কিন্তু বেলেগ বেলেগ ধৰণে আমি কৰিব লাগিব কেনেকৈ কৰিম আমি শিকোৱা হা এতিয়া ইয়াত আমি দেখা পাইছো যে এই বাক্যটোত আমাৰ এটা আমি যেনেকৈ কতে সাবজেক্ট ভাৰ্ব অবজেক্ট কৰো ইয়াত কিন্তু সাবজেক্ট নাই ইম্পেৰেটিভ সেন্টেন্সত সাবজেক্টটো দিয়া নাথাকে আমাৰ ফাৰ্স্ট আহিলে ভাৰ্ব তাৰপিছত আহিলে অবজেক্ট এতিয়া আমি ইম্পেৰেটিভ সেন্টেন্সৰ ভয়েস চেঞ্জ কৰিবৰ কাৰণে আমি ফাৰ্স্টত ইউজ কৰো লেট আমাৰ অবজেক্টটো আগলৈ আহি গ'ল দ্য গেট আৰু আমি বি ইউজ কৰো লেট আৰু বি এই দুটা শব্দ আমি ইউজ কৰো লেট দ্য গেট বি ভাৰ্বৰ পিছত আমি এই ভাৰ্বটো লৈ যাম আৰু ভাৰ্বটোৰ পাষ্ট পাৰ্টিসিপল লেট দ্য গেট বি ওপেনড আমি ভয়েস চেঞ্জ কৰিলে পাষ্ট পাৰ্টিসিপল ইউজ কৰো আৰু লেট দ্য গেট বি ওপেন হৈছে আমাৰ ওপেন দ্য গেটৰ ভয়েস চেঞ্জ এটা নেক্সট আমি তেনেধৰণে কৰো ক্লোজ হৈছে আমাৰ ভাৰ্ব এটো হৈছে অবজেক্ট আমি কি কৰিলো লেট লগালো আৰু ভাৰ্বটো আগলৈ আনিলো দ্য ডোৰ আৰু লগত বি ইউজ কৰিলো আকৌ ভাৰ্বটো অবজেক্টটো আগলৈ আনিছিলো ভাৰ্বটো পিছলৈ লৈ যাম ক্লোজড তো আমি ইয়াত লগালো ক্লোজড let the door be closed next to সোয়া এটো হৈছে আমাৰ ভাৰ্ব এটো অবজেক্ট লেট লগালা অবজেক্ট আগলৈ আহিলে হিমটো আগলৈ আহিলে হৈ যায় হি বি sent let he be sent তাৰ মানে আমি যেতিয়া আমাৰ ইম্পেৰেটিভ সেন্টেন্স হ'ব আমি let আৰু be ইউজ কৰিম আৰু আমাৰ অবজেক্ট আগত আহিলে ভাৰ্ব পিছলৈ যাব বিৰ পিছত আৰু তাৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম দি এনে ধৰণে কৰিলো ঠিক আছে এটো আমাৰ সহজ নিয়ম এতিয়া আমি এটো বাক্য চাও come here ইয়াত আমাৰ কি আছে come to আমাৰ ভাৰ্ব কিন্তু here to আমাৰ অবজেক্ট নহয় ঠিক আছে অবজেক্ট মানে কি অবজেক্ট হয় অবজেক্ট হবৰ কাৰণে মাত লাগে অবজেক্ট হবে নাউন নহলে বা pronoun নাউন pronoun হয় এটো আমাৰ হৈছে adverb of place তো এতিয়া আমি কি কৰিম এটো তো হেতু আমি জানিব লাগিব আমি এটো জানো যে আমাৰ ট্ৰানজিটিভ ভাৰ্ব যোনবোৰ ভাৰ্বৰ পিছত আমাৰ অবজেক্ট থাকে আমি হেইবোৰ ভাৰ্বৰহে ভয়েস চেঞ্জ কৰিছো কিন্তু এটো বাক্য আমি ইম্পেৰেটিভ সেন্টেন্সৰ আমি ভয়েস চেঞ্জ কৰিম কেনেকৈ কৰিম আমি এটা বাক্যটো কি অৰ্থত কৈছে এটো আমি জানিব লাগিব কাম হিয়াৰ এটো এটা অৰ্ডাৰ তো হেতু আমি কেনেকৈ কৰিম আমি ইয়াত লেট এইবোৰ ব্যৱহাৰ নকৰো আমি বাক্যটোৰ মিনিংটো চাই ইউ আৰ ordered DERED you are ordered to আমি ordered to ব্যৱহাৰ কৰিলো আৰু পিছৰ সেন্টেন্সটো একেধৰণে লিখিলো come বুজি পাইছা নিশ্চয় go there সচোন go আমাৰ ভাৰ্ব ঠিকে আছে কিন্তু there টো আমাৰ অবজেক্ট নহয় ই নাউন pronoun একোৱে নহয় তো এটো কাৰণে আমি ইয়াত আমি কি কৰিব নোৱাৰো let এটো যেটো ৰুল আছে হেতু আমি ইউজ নকৰো আমি go there গমলে এটো আদেশ তো ordered you are ordered to go there next is sit down similar আগৰ কিটা নিচিনা একে sit down বহিব কৈছে order দিছে you are ordered to sit down এটো বস্তু ক্লিয়াৰ হৈছে সগে পইণ্ট দুটা যে যেতিয়া আমাৰ ভাৰ্বৰ পিছত অবজেক্ট নাথাকিব আমি বাক্যটো কোনটো ভাৱত কোৱা হৈছে হেতু হিচাপত আমি অৰ্ডাৰ নে আৰু আহিব তোমাক পিছত ৰিকুৱেষ্ট কৰা না সাজেষ্ট কৰা হেতুৰ ওপৰত ভিত্তি কৰি আমি এনে ধৰণে কৰিম আৰু নহলে আমি লেট আৰু বি ব্যৱহাৰ কৰিম নেক্সট আৰু আমি এখিনি কৰিম নেক্সট অলপমান বেলেগ ধৰণৰ ইম্পেৰেটিভ সেন্টেন্স লৈছো হ'ব অনুৰোধ
প্লিজ 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 ৱৰ্ডটো আগত তোমালোকে দেখা পালে গম পাবা এইটো অনুৰোধ কৰা হৈছে প্লিজ হেল্প মি প্লিজ পাছ দ্য সল্ট টু মি প্লিজ কল হিম এটা আমি এইখিনি কি কৰিম এইখিনিটো অৰ্ডাৰ নহয় এইখিনি হৈছে ৰিকুৱেষ্ট তো সেইকাৰণে আমি কি বুলি লিখিম ইউ আৰ ৰিকুৱেষ্টেড টু তাৰপিছত কি হৈছে আমি প্লিজ ৱৰ্ডটোৰ কাৰণে ৰিকুৱেষ্টেডটো লিখিছোঁ এতিয়া আকৌ ডাবল আমি প্লিজটো নিলিখোঁ হেল্প মি এই প্লিজ শব্দটোৰ কাৰণে আমি গম পালোঁ এইটো অনুৰোধ কৰিছে সেইকাৰণে আমি কি বুলি লিখিম ইউ আৰ ৰিকুৱেষ্টেড টু এই টু ৱৰ্ডটো নাপাহৰিবা পাছ দ্য সল্ট টু মি বাকীখিনি একে পাছ দ্য সল্ট টু মি এইখিনি একে ঠিক একেধৰণে প্লিজ কল হিম এইটো পাৰিবা প্লিজ কল হিম ইয়াতে তোমালোকে ভাৰ্ব আৰু অবজেক্ট এইটো নাভাবিবা কিন্তু তোমালোকে দেখিবা প্ৰথম তোমালোকে চাবা প্ৰথমতে কি শব্দ আছে প্লিজ তো প্লিজ আছে যদি আকৌ ইউ আৰ ৰিকুৱেষ্টেড টু বুলিয়ে আৰম্ভ হ'ব নিশ্চয় এইখিনি তোমালোকৰ ক্লিয়াৰ হৈছে আৰু এজ এ গ্ৰামাৰ বস্তুটো এনেকুৱা বস্তু যোনটো যিমান প্ৰেক্টিছ কৰিবা তোমালোকৰ সিমানেই সেইখিনি ক্লিয়াৰ হৈ যাব ধন্যবাদ